गरेसराव सुक्लाय दैसानि माथावरि लुनो खोथा होनायैनो थालांबाय। गोबां लाख रां बाहायनानै सिमेन्ट बस्थायाव बाला सोनानै औवानि बेरा होनाय बायलांनो हमदों। बाक्सा जिल्लानि गरेसर खाजोना बेंखननि थेङाबारि गामियाव थांनाय दैज्लां बोथोराव सुक्लाय दैसानि माथावरि बायनायनि जाउनाव दैबाना सोमजिदोंमोन। थेङाबारि गामिनि माथावरि बायनाय बाहागोआव गोबां लाख रां बाहायनानै सिमेन्ट बस्थायाव बाला सोनानै औवानि बेरा होनाय जादोंमोन। नाथाय आथिखालाव बे राहायाबो बायलांनो हमदों, जायनि जाउनाव ओनसोलनि रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिदों। मानोना दैज्लां बोथोराव फिन बे बाहागोआव दैबाना सोमजिगोना रोखा जादों। सिगां समाव दैबानाजों खहा जानाय ओनसोलाव रङियानि एमएलए भबेश कलिता, विधान सभानि बुंथिगिरि बिश्वजित दैमारी आरो मन्त्रि अशोक सिंगाला नायगिदिंहैनानै बे जायगायाव माथावरि लुफुंनो खोथा होदोंमोन। नाथाय बे खोथा होनायैनो थालांबाय। गुबुन फारसेथिं गोबां बिगा हाखौ दैसानि बालाया फबसिननायनि उनाव थेङाझार, मादालबारि, कलबारि, फुकुरिपार, महरिपारा बायदि गामिनि रायजो राजाफोरा जेबो आबाद मावनो हायाखै, जायनि जाउनाव बे जायगायाव थाबैनो माथावरि लुफुंनांगौनि दाबि दैखांदों ओनसोलनि रायजो राजाफोरा। নহ'লে মাথাউৰি যদি নিদিয়ে সেইটো সমাধানটো নহয় ইয়াতে। আৰু তামোল বস্তিবিলাক চব মানে ভাই পুতি আৰু যিমানখিনি খেতি মাটি চব বালা পেলাই থৈ গৈছে। গাঁৱৰ মানুহখিনি মানে বহুত অৰ্থনীতি বহুত হেৰি হৈছে আৰু অসুবিধা হৈছে। আৰু চৰকাৰ দিছোঁ যে মানে এইখিনি বহুত অঞ্চলৰ মানে মানুহখিনি যাতে মানে হেৰিত পৰি আছেতো, এইখিনি দুখত পৰি আছে, সেইখিনি যাতে আৰু তেওঁ চাই আৰু মন্ত্ৰী ডাঙৰীয়াই হয় স্থায়ীভাৱে যাতে মন্ত্ৰী ডাঙৰীয়া হেৰিটোত লাগে আৰু সেইটোকে আহ্বান জনালোঁ আৰু তেখেতক ইয়াৰ পৰাই। আবাৰ খেতি কৰিব নাপলো, মাটি লৈ গেল, খেতি কৰিব নাপলো, এতিয়া আৰু আমি কেনেকৈ থাকিম? মাথালিটো আহোঁ কৰি এতিয়া এনেকৈ বস্তা দি থৈ দিছি, বালা সোপা দিছি, এতিয়া বস্তা চিৰি গেল, এতিয়া থৈ যাব নদীত ঢল আহিলি খুন্দ মাৰিলি 12টা পৰিয়ালে কিনি খাব লাগিলে আমি কেনেকৈ থাকোঁ? আমাক চৰকাৰেও সহায় নিদিয়ে, 1 টকাও নাপাওঁ আমি চৰকাৰৰ পাই। মানে যে যোৱাবেলি বাৰিষা যি বানৰ তাণ্ডৱ, শুক্লাই নদীৰ এই ঘটিপাম চুবুৰী এই মাথাউৰি খণ্ড সহায় বিস্তৰ সদিসাধন কৰিছে। টেঙাঝাৰ এটি অংশ, নিচকুচুলা, পুখুৰীপাৰ, বালাবাৰী, হালুংবাৰী এনেকুৱাকৈ গুৰমু পৰ্যন্ত ইয়াৰ বানৰ তাণ্ডৱ আপোনালোকে দেখিছে। আৰু এই বানৰ যি মাথাউৰি খণ্ড সহায় নিছিল সেই পিনেদি বালিময় কৰি থৈ গৈছে, মৰুভূমিত পৰিণত কৰি থৈ গৈছে এটি অংশ। গতিকে সেই সময়তে জোৰা তাপলি মাৰি এই মাথাউৰিৰ ভগ্নাংশ মেৰামতি কৰিছিল, নিৰ্মাণ কৰিছিল অস্থায়ীভাৱে। কিন্তু দুখৰ বিষয়, আজিলৈকেও চৰকাৰে স্থায়ীভাৱে এই মাথাউৰি খণ্ড বন্ধাৰ কোনো আঁচনি আমি দেখা নাপালোঁ। সেয়েহে আমি সংশ্লিষ্ট বিভাগক তথা আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা দেৱক, লগতে আমাৰ ইএম ৰণেন্দ্ৰ নাৰ্জানী দেৱক এই মাথাউৰি খণ্ড স্থায়ীভাৱে অতি শীঘ্ৰেই বাৰিষাৰ আগতে নিৰ্মাণ কৰি ৰাইজক উপকৃত কৰাৰ বাবে আমি আহ্বান জনালোঁ। তেখেতৰ কথা আমি নাজানিম, আমি হয়তো এই বাতৰি তেখেতলৈ গৈছে নে নাজানো, কিন্তু সেই সময়ত যেতিয়া ইয়াত বানপানী হৈছিল, এই মাথাউৰি ভাঙিছিল, তেতিয়া আমাৰ বিধায়ক ভৱেশ কলিতাদেৱ, লোকসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীদেৱ আৰু অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াও ইয়াত উপস্থিত হৈছিলহি। আৰু তেখেতসকলে এই বাৰিষাৰ আগতে 7 কোটি টকাৰ এই মাথাউৰি খণ্ড বান্ধি দিম বুলি প্ৰতিশ্ৰুতি দি গৈছিল। কিন্তু আমি আজিলৈকেও ইয়াৰ প্ৰতিফলন দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি তেখেতলোকক এই প্ৰতিশ্ৰুতি ৰক্ষাৰ অৰ্থে কাম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।